আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ৰেচিপি। আপোনালোকে থাম্বনেল দেখি গম পাইছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইকাৰণে পাতি লৈছোঁ এখন কেৰাহী। প্ৰথমতে ইয়াত দিব 1 চামুচ ঘিউ, চেনি দিছোঁ। এনেদৰে লাহে লাহে লৰাই থাকিব, চাব যাতে চেনিখিনি ভালদৰে পনীয়া হৈ যায়। তাৰ পাছত ইয়াত এড কৰিব 1 কাপ পাউডাৰ গাখীৰ আৰু তাৰ পাছত এনেদৰে ভালদৰে লৰাই দিব যাতে মিশ্ৰণটো আমাৰ ভালদৰে হৈ উঠে। আমি মিক্স কৰি আছোঁ আৰু এইখিনি আমি এতিয়া অকণমান টান হোৱালৈকে লৰাই থাকিম ধুনীয়াকৈ। এতিয়া এইখিনি যেতিয়ালৈকে গোটা নাবানে তেতিয়ালৈকে আমি লৰাই থাকিম। গাখীৰখিনি ভাজি হোৱাৰ পাছত এনেদৰে নমাই ৰাখিব, চাব যাতে ভালদৰে গাখীৰখিনি ঠাণ্ডা হৈ যায়। ঠাণ্ডা হোৱাৰ পাছত এনেদৰে লাহে লাহে ঘূৰণীয়া কৰি যাব, চাব আপোনাৰ পেৰা ৰেডি হৈ উঠিব। এয়া চাওক, ৰেডি হৈ গ'ল আমাৰ পেৰা। কেনেকুৱা লাগিছে জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।